আপোনালোকে বেছি দিন ধৈৰ্য ধৰিব নালাগে। নেক্সট আমাৰ যিটো আলোচনা হ'ব তাতে এই গোটেই কথাখিনি ওলাব যে আমি আচলতে কিমানত খেলি আমি কিন্তু এটা কথা আমি চিঞৰলি কৈছো BPF-ক কোনো যাতে ইফাল সিফাল কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে একচুৱেলি মেজৰিটি পোৱাকে কমচে কম 22-23টা চিট তেওঁলোকে যাতে অকলে জিকিব পাৰে, কাৰো সহায় নোহোৱাকে, যাতে পিছৰ বিধি চৰকাৰ সুস্থিৰ হয়, কাকো যাতে কিনি মেলি দি বেলেগে কোনো কাৰণে হেৰি কৰিব নোৱাৰে। এই ধৰণৰ কিন্তু পলিচি এটা আমি GSP আছে। সেইকাৰণে আমি বেছিখিনি চিটত বিশেষকৈ আমি কোনো বাৰ্গেনিং নোহোৱাকে আমি BPF-ক জিকাৰ কাৰণে আমি যিখিনি পলিচি খিনি কৰি আছো আৰু বাকী এটা মানে আমি যদি চৰকাৰ এটা পাৰ্ট হ'ব পাৰো এই ধৰণৰ পাৰ্টৰ কাৰণে আমি ইলেকশ্যন খেলাৰ কাৰণে প্ৰস্তুতি চলাইছো আৰু আমি ভাবো নেক্সট যিটো চিটিং তাত এই বিষয়খিনি আমাৰ পেনেল এটা আলোচনা হ'ব। চাওক, নৱশৰণীয়া ইলেকশ্যন খেলাৰ কথাটো কোনো কথা নাই। ইয়াৰ পিছত আকৌ MLA আহি আছে, গতিকে আমাৰ কাৰণে সময় যথেষ্ট আছে। এই সিদ্ধান্তটো বিদেশী ৰাজ্যৰ ওপৰত ইলেকশ্যনৰ মুহূৰ্তবিলাকত আপোনালোকে গম পাব কি হয় নহয়। যেনেকুৱা এতিয়া আপুনি দেখিছে যে আমাৰ কি কয় BPF-সকলে যেতিয়া আগৰ আমাৰ ex-MLA বা ৰানিং MLA বিলাকৰ বা কোনোবা MP আছিল তেওঁলোকৰ খেলা কথা চলি আছে। BJP আকৌ ওলাইছে, সেইদিনা ৰেখাৰাণী দাসবোৰৰ খেলা কথা আছে, আমাৰ বিশ্বজিৎ দৈমাৰীৰ খেলা কথা ওলাইছিলে, হয়তো তেওঁ অলপ বেগ হৈ দীপেন বড়ো হয়তো তেওঁলোকে খেলাব পাৰে, এনেকুৱা ধৰণৰ এটা পলিচি চলি আছে। গতিকে তেনেকুৱা হলে হয়তো নৱশৰণীয়া বা এনেকুৱা ধৰণৰ মানুহবিলাক খেলিব লাগিব পাৰে, সেইটো কথা মই ডিনাই নকৰো, কিন্তু আজিলৈকে আমাৰ তেনেকুৱা একো আলোচনা হোৱা নাই। প্ৰমোদ বড়ো তেখেতসকলৰ এজেণ্ডাটো বেলেগ আছিলে, তেওঁলোকৰ সম্পূৰ্ণ BTR এজেণ্ডা আছিল। কিন্তু BTCৰ পৰিৱৰ্তনৰ স্বাৰ্থত যিহেতু তেতিয়া BPF-ৰ ওপৰত যথেষ্ট ব্লেম আছিলে, কৰাপশ্যনকে আদি কৰি বহুত কিবা কিবি, আৰু আমাৰ মানুহখিনিও বহু ক্ষেত্ৰত BTCৰ পৰা বঞ্চিত হৈ আছিল, যাৰ কাৰণে আমি বিফৰ ইলেকশ্যন আমি কাৰো লগত এলাইজ কৰিব পৰা নাছিলো। ইলেকশ্যনৰ পিছত পৰিস্থিতি এনেকুৱা হ'ল, আমাৰ এজন আহিলে, তেতিয়া 21 জন লাগে এজন আমাৰ আছিলে, কাৰণ সজল সলকাৰ যদিও জইন কৰিছিলে তেওঁ 2 দিন পিছত আহি পাইছে। আৰু সেই সময়ত যেতিয়া নেতৃত্ব কথা পাতিলে, CM ডাঙৰীয়াও আমাক ক'লে বা প্ৰমোদ বড়ো ক'লে দাদা এনেকুৱা হ'ব লাগে। আমি আশা কৰিছো যে পৰিৱৰ্তন স্বাৰ্থত প্ৰমোদ বড়ো যদি আগবঢ়াই দিব পাৰে যায় এজন যুৱ মানে নেতা হিচাপে, আমিও ভাবিছিলো। কিন্তু যিখিনি এজেণ্ডা আছিল, এনেকুৱা আমি কৈছো বাউণ্ডাৰী কমিশ্যন হৈছিলে, তাত গাঁও কৰ্তনো আছিল, গাঁও মানে ইনক্লুডো আছিলে। আমাৰ কোনো সন্দেহ নাছিল যে য'ত মেজৰিটি আমাৰ ট্ৰাইবেল বা বড়ো মানুহ আছে তাত সেইটো গাঁও অন্তৰ্ভুক্ত হওক, কিন্তু যিসকল আমাৰ ইমান ডিমাণ্ড আছিলে য'ত এজনো ট্ৰাইবেল মানুহ নাই বা বড়ো মানুহ নাই, সেইখিনি গাঁও কটা কথা আছিলে। গতিকে এনেকুৱা বিলাকত তেওঁলোকে একো নকৰিলে। আৰু বিশেষকৈ আমাৰ শৰণীয়াসকলৰ যিটো ইছ্যু লৈ আমাৰ এগেইনষ্টে যিটো ষ্টেণ্ড তেওঁলোকে ল'লে, আৰু শৰণীয়াসকলক ST দিব দিয়াৰ ক্ষেত্ৰত প্ৰচাৰী কৰাৰ পিছত তেওঁলোকৰ মানুহবিলাক গৈ অফিচে যিটো বাধা দিলে, ইয়াৰ পিছত নৱশৰণীয়াৰ কোনো কাৰণতে APP-বিলাক ছাপোৰ্ট কৰিব পৰা পজিশ্যনটো নাছিল। ইভেন আমাৰ এনেকুৱা আলোচনা হৈছিল যে আমি এটা কমন মিনিমাম এজেণ্ডা আণ্ডাৰত আমি চৰকাৰ কৰিব পাৰিলোহেঁতেন, তেতিয়াও ভাল আছিলে। মই নিজে প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছিলো যে ভৱিষ্যতটো আপুনি ৰাজনীতি কৰক, মইতো ৰাজনীতি নকৰো, কাৰণ মোক ৰাইজে এটা অপশ্যন হিচাপে ৰাখিছিলে। কিন্তু তেওঁলোকে যেতিয়া নকৰিলে, তেওঁলোকে নিজৰ বাবে চলিলে, এতিয়া আৰু কোনো তেনেকুৱা ধৰণৰ বিকল্প হৈ থকা নাই। আৰু যিহেতু হাগ্ৰামী মল্লিক ডাঙৰীয়াৰ ওপৰত যিখিনি অভিযোগ আছিলে, আজি 5 বছৰ তেওঁলোকে পালে, এটাও তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰিলে। ইয়াৰ পিছত মই ভাবো হাগ্ৰামী মল্লিক আকৌ আমি যিহেতু BTCৰ বহু মানুহে হাগ্ৰামাৰ ক্ষেত্ৰত কমফৰ্টেবল, যিহেতু প্ৰমোদ বড়ো নট ডিচেবল, কিন্তু হাগ্ৰামা বহুত ক্ষেত্ৰত ডিচেবল বা মানুহখিনি খুব সহজ সৰল ভাৱে পায়। প্ৰমোদৰ হয়তো তেওঁৰ এটা বহুত বেছি এক্সপিৰিয়েঞ্চ বা বহুত বেছি কাৰণে তেওঁ অলপ তেনেকুৱা ধৰণৰ এটা বহুতে ভাবে তেওঁ অলপ মানে অহংকাৰ আছে, কিবা আছে, তেওঁ নাথাকিব পাৰে, মানুহে তেনেকুৱা অলপ ভাবে। আৰু জানেইতো আমিতো ৰাইজৰ মতেহে চলিব লাগিব, আমি নিজাকে একো চলিব নোৱাৰো। সেইকাৰণে আমি ভাবো যে এইবাৰ নিশ্চিতভাৱে হাগ্ৰামী মহিলাই আগবঢ়াই দিলে ভৱিষ্যতৰ BTCৰ কাৰণে মোৰ মংগল হ'ব।